নমস্কাৰ বন্ধুসকল, জুন্টি ব্লগ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালেই, সকলো সুস্থ আছে, ভালেই আছে। মোৰ বহুত বেয়া, ভিডিঅ' দিব পৰা নাই, গাটো বেয়া আৰু এয়া ভালকৈ মুখখন মেলিব পৰা নাই। এইফালে দাঁত এটা ওলাইছে, বিষাইছে খুব মতে। সেইকাৰণে আৰু বেয়াও, গা চাবোৰ ভাল নাথাকিলে মন চনো ভাল নাথাকে ন। সেইকাৰণে ব্লগো দিব পৰা নাই, ভিডিঅ' বনাব পৰা নাই, ক'তো যাবও পৰা নাই। আজি আছোঁ এতিয়া মই মোৰ মাৰ ঘৰত, মানে কালি আহিলোঁ, কালি গধূলি বেলিকা আহিলোঁ। আহি গধূলিনো কি ভিডিঅ' বনাম, আজি অকণমান এনেই ৰাস্তাৰ ফালে ওলাই আহিছোঁ। আমাৰ এইখন মাৰ ঘৰৰ গাঁওখনৰ এইফালে অকণমান দেখাই দিওঁ বুলি আহিছোঁ। এইফালে পথাৰ আৰু এইফালে এখন আছিলে ফিল্ড, ডেকা ল'ৰাবিলাকে বল খেলে, সৰু সৰু ল'ৰা ছোৱালীবিলাকে। মোৰ লগত আছে এইজনী বৌ ছোৱালী। হাই কৈ দিম, হাই কৈ দিয়া। তোমাৰ নামটো কি কৈ দিয়া? নামটো কৈ দিয়া। মই চকলেট এটা কিনি দিম, নামটো কি কৈ দিয়া? এনেকৈ আকৌ তাই কথা বহুত, এতিয়া আকৌ লাজ কৰিছে নামটোকে ক'বলৈ। মাহঁতৰ ঘৰত আহিছে যেতিয়া, মাহঁতৰ ঘৰতনো কি বস্তু দেখাম আপোনালোকক? মাহঁতৰ ঘৰত দেখাবলৈ বেলেগ বস্তু একো নায়েই। এনেই আৰু বাৰীখনকে অকণমান কি আছেনো, পাপাই কি ৰুই থৈ দিছে তাকে অলপ দেখাওঁ। কথা ক'ব পৰা নাই, মুখখন এইখিনিত বিষাইছে যে, সেইকাৰণে অলপমান প্ৰব্লেম হৈছে। বেক কেমেৰা কৰিয়ে দেখাওঁ, আপোনালোকে চাই থাকক। এইয়া এইটো কি দেখিছেনে? এইটো যে কয় যে নৰা বগৰী বুলি, এইটো পকিছে অলপ অলপ। এয়া তেনেকৈ লাগি আছে, বহুত লাগিছিলে, সৰি গ'ল, বেয়া হৈ বৰষুণ দিয়াৰ কাৰণে। নৰা বগৰী গছ এইফালে, এইখিনি পাণৰ বাৰী, এইফালে জলকীয়া চলকীয়া কিবাকিবি আছে। এইখিনি পাণ আছে ইয়াত, আৰু এইখিনি কঠীয়া ৰুইছে অলপকৈ। এইখিনি এনেকৈ গৰুৱে নাখাবৰ কাৰণে এনেকৈ বেৰি দিছে। এইফালে এইখিনি কঠীয়া ৰুবলৈ হৈ গ'ল। সেইফালে পথাৰত ৰুলে, এইখিনি ৰুলে পথাৰত কঠীয়া। আৰু এইফালে আছে আম গছ কেইজোপামান আছে, এইখিনি আম লাগি আছে। এইফালে এইটো এটা লাগি আছে তলতে, ডাঙৰকৈ আম এটা লাগি আছে। এইফালে ওপৰত লাগিছে, এইফালে এনেকৈ চাপতে লাগি আছে আম, টিকলা টিকলা হৈ আছে। এইকেইটা পকিছে, কিছুমান নাই পকা। এইফালে এইখিনি নেমু টেঙা, নেমু লাগিছে। এইখিনি গছ আমাৰ আম গছজোপা কি জানেনে? আমাৰ আমখিনি অলপ ওপৰত আছে যে, এইটো দেখিছে, এইটো পকা নিচিনা দেখি আছে যে, এইটো পকা আম নহয়, এইটো কেৰ্কেটুৱা খাই আমখিনি খাই গুটিটো লাগি আছে, ডালটোত গুটিটো লাগি আছে। এইফালে কেইবাটাও তেনেকৈ খাই তেনেকৈ থৈ দিছে। কি কৰিব, ফল মূল অকল মানুহৰ কাৰণেতো নহয় ন, জীৱ জন্তুও খাব লাগে। সেইকাৰণে আছে আৰু পকাবোৰ ওপৰখিনি খাইছে কেৰ্কেটুৱা, চৰাই, বাদুলি। এইফালেও পাণ লগাইছে পাপাই অলপমানকৈ, বেছিখিনি নহয়, ইমানখিনি লগাইছে পাণ। এইফালে বাৰী কাষে এনেকৈ আছে। এইটো আনাৰস লাগি আছে, এইফালে এটা লাগিছে, এইটো পকি আছে। অথনি আনাৰস মায়ে ছিঙিছিলে দুটামান, এইটো নেদেখিলে চাগে। ইয়াত পকি আছে এটা, আৰু এইফালেও পকি আছে, আপোনালোকে চাব। কেঁচা এইফালে এইটো এটা পকি আছে ইয়াত, এইফালে পকি আছে। কাষে জেওৰা কাষে দি থোৱা আছে আনাৰস গছ। অথনি এটাহে পকা আনাৰস আছে বুলি কৈছিলে, 3টামান আছে। এইফালেও এটা আছে, সেইফালেও এটা আছে। এইখিনি ৰুলে মাহঁতে, বেছিখিনি নহয়। এইখিনি কঠীয়া, এইখিনি ৰুলে ইয়াত। ইমান ডাঙৰকৈ আমকেইটা লাগি আছে, ফাটি গৈছে। এইটো সেই মাজৰটো আম দেখিছোঁ যে, এইটো ফাটিছে আমবোৰ। পকা নাই, পকিবলৈ হোৱাই নাই, আৰু ডাঙৰ হ'ব আছে। এতিয়া ফাটি গৈছে আমখিনি, গেলি গৈছে, ভিতৰত কিবা হৈছে চাগে। এইজনী আমাৰ বৰমা বুটলি আছে, কাঠফুলা বুটলিবলৈ মাতিছে। এইবোৰ কাঠফুলা নোখোৱাবোৰ নহয় বাৰু, খোৱাবোৰেই। এইবোৰ খাই নমৰে বাৰু মানুহ। নগছকো নাই গছকা, তুলিব যাওঁতে আকৌ গছকিছোঁ বুলি গালিয়ে খাইছোঁ আৰু।
এয়া এইবোৰ পাপাই পাণৰ আগ পচাইছে। এতিয়া মই আকৌ আহি গ'লোঁ আম টেঙাৰ ছিঙিবলৈ। আম টেঙা দেখাই এতিয়া খাবলৈ মন গৈছে। এইটো কিবা কেৰ্কেটুৱাই খাই পেলালে। এইটো পকা পকা আম, তলৰকেইটা ইমান পকা নহয়, ছিঙিবলৈ অলপমান কষ্ট হ'ব। এইটো অলপমান পকা, এনেকৈ চাপত থাকিলে ছিঙিবলৈ ভাল, ঘৰত থাকিলে ছিঙিব বেয়া। এইটো অকণমান পকা আম কেইটামান খাওঁ, খাই ঘৰলৈ যাব লাগিব। খাই লওঁ, ছিঙি লওঁ, তাৰপিছত দেখাম ৰ'ব। হেল্ল' গাইজ, আমি আম পাৰিব আহিছিলে। তুমি ঢুকি পাবা জানো? চাপতে লাগি আছে ন? তুমি এডালে পাৰিবা নি? আম খাই কেনেকুৱা লাগিছে পেঞ্চি? আম খাই ঘৰলৈ যাওঁগৈ আৰু দিবলৈ আহিছে আমাৰ ছাৰে। মায়ে কি দি পঠিয়াইছে দেখাই দিয়া আৰু ভৰালেই মোৰ নাট। মায়ে এইবোৰ দি পঠিয়াইছে আনাৰস, নতুন যে ভিডিঅ'ত দেখাইছিলোঁ সেইটো, তাৰপিছত আম টেঙা, নেমু টেঙা, এইখিনি পাপাই পাণ ছিঙি দিছে। পকা পকা পাণ, খাবলৈ ভাল। মায়ে ভৰাই আছে। বেগ চেগ লৈ ৰেডি, ঘৰলৈ যাওঁগৈ আৰু। আমাৰ এইটো স্কুটি লৈ ঘৰলৈ যায়। পাপাক কৈ থৈ আহোঁগৈ। অঁ পাপা যাওঁগৈ দেই। পাপা পাণৰ বাৰীত ব্যস্ত। বাপেক পুতেক ৰেডি। বাই বাই।